পুৱাই মাকুমত ভয়ংকৰ অগ্নিকাণ্ড। মাকুম চহৰৰ মাজমজিয়াৰ জগদীশ নামৰ লোকজনৰ গেলামালৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ডটো। আৰম্ভণিতে এখন দোকানত বৈদ্যুতিক বিজুতিৰ কাৰণে অগ্নিকাণ্ড সংঘটিত হয়। পৰৱৰ্তী সময়ত কেইবাখনো দোকানলৈ অগ্নি বিয়পি যোৱাৰ সন্দেহ স্থানীয় লোকৰ। পৰৱৰ্তী সময়ত তিনিচুকীয়া ডিগবৈ দুলীয়াজানৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে অগ্নি নিৰ্বাপিত কৰে যদিও ইতিমধ্যে জুইত জাহ যায় প্ৰায় ৮-১০খন দোকানৰ অধিকাংশ সম্পত্তি। এই পৰ্যন্ত অগ্নিকাণ্ড ফলত কিমান টকাৰ সম্পত্তি জুই জাহ গৈছে জানিব পৰা হোৱা নাই যদিও লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। क्या चीज का दुकान रहा? बाइक का गैरेज रहा। गैरेज रहा। बाइक रहा क्या है उसमें? बाइक रहा, 3 बाइक रहा। 3 बाइक खत्म हो गया। 3 बाइक सब जल गया। सारा यहीं पे दिखाई देगा। सुनो भाई, जा हुआ पर हाँ 4, 4:30, 5 बजे करीब में लगाया। लगा ना। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট।